ঐ মই তহঁতক সদায় চিঞৰি চিঞৰি কওঁ যে 11টা বজাত টিউশ্যন পোৱাকৈ আহিবি। এতিয়া 12 বাজিব হ'ল, এতিয়ালৈকে আৰু ষ্টুডেণ্ট অহা নাই যে। মই তহঁতক কি বেলেগকৈ পঢ়াম নেকি? ইমানটো টিউশ্যন ফিজ নেদা তহঁতে? আৰে ছাৰ ইমান চিঞৰি চিঞৰি কিয় ক'ব লাগে? লাহে লাহে ক'লি হ'লতো। আৰু চিন্তু মিন্তু 3 দিন ধৰি টিউশ্যন কিয় অহা নাই? তহঁতে কি ভাবি আছা? টিউশ্যন নাহিলে ফিজ নল'ম বুলি ভাবিছা নেকি? তহঁতে যিমান নাটক নকৰা কিয় টিউশ্যন ফিজ পূৰা লাগিব। ছাৰ আপোনাৰ ফিজ লৈ পলাই নাযাওঁ। আৰে অ' পিন্তু, তই টিউশ্যনত টাই মাৰি কিয় আহিছা? ছাৰ মোৰ মায়ে কৈছে টাই মাৰি গ'লে পঢ়া শুনা অফিচাৰ লাগে বোলে। সেইকাৰণে টাই মাৰি আহিছোঁ। তইতো কোনো অফিচাৰ যেন লগা নাই দেখোন। আৰে ছাৰ লগা নলগাৰ লগত কি আছে? দেখাততো অফিচাৰ যেন লাগিছে, মোৰ মায়ে কৈছে। আচ্ছা, তোৰ ভুল নহয়, তোৰ গোটেই খানদান এনেকুৱা তোৰ নিচিনা তাৰমানে। আৰে অ' ছাৰ খানদানক ধৰি কথা নক'ব আপুনি। আপুনি জানেনে মোৰ দেউতা কোন হয়? কোন হয়? মোৰ দেউতা চৰকাৰী বাছৰ কণ্ডাক্টৰ হয়। হ'ব এতিয়া চবে নিজৰ নিজৰ কিতাপ ওলা বেগৰ পৰা। আকৌ নকবি কিতাপ আনিব পাহৰিছোঁ বুলি। আৰে চিন্তু, তই কিয় চুপচাপ বহি আছা? ছাৰ কিতাপ আনিব পাহৰি গ'লোঁ। মই গমেই পাইছোঁ। তহঁত যদি কিতাপ আনিব পাহৰা, তহঁত ইয়াত কি কৰিব আহা? ছাৰ টিউশ্যন কৰিব আহোঁ। আৰে বুৰ্বকহঁত, অলপতো লাজ ৰাখ। ছাৰ মই পিংকিৰ কাষত বহিব পাৰিম নেকি? কিয়? কাৰণ মোৰ সৰুকালৰ বান্ধৱী হয় সেইকাৰণে। হয় পিংকি, তুমি ইয়াৰ সৰুকালৰ বান্ধৱী হয়? ছাৰ ই মিছা কথা কৈছে, ই মোৰ কোনো বন্ধু নহয়। চিন্তু, কিয় মিছা কথা কৈছা? থিয় হ। আৰে ছাৰ দেখাত মোৰ বান্ধৱীৰ নিচিনা লাগিছিল। ঠিক আছে, মোৰ ভুল হ'ল। It was my mistake. In the mistake is very nice. In the next morning, very nice. চিন্তু, ছাৰ তোক সোধক। এটা প্ৰশ্ন সুধিম। মিণ্টুৰ লগত 3টা বাৰ্গাৰ আছে। ছাৰ মোৰ লগত কোনো বাৰ্গাৰ নাই। ছাৰেতো কৈছে তোৰ লগত বাৰ্গাৰ আছে, অকলে অকলে খাবি হা? তোক এৰি মই একো নাখাওঁ, তই মনে মনে খাব আনিছা হা? আৰে ভাই, মোক প্ৰশ্নটোতো ক'ব দে। চিন্তুৰ লগত বাৰ্গাৰ আছে আৰু আমাক কোৱা নাই। আৰে চব মনে মনে থাক, চুপচাপ বহি থাক। আৰে বুৰ্বকহঁত, এইটো উদাহৰণহে দিছোঁ। আচ্ছা এনেকৈ কওক না, মুখত পানী আহি গৈছিল চবৰে বাৰ্গাৰৰ নাম শুনি। হে ভগৱান, এহঁতক কেনেকৈ পঢ়ামে? কি এইবিলাক ছাত্ৰয়ে? কালি তোমালোকৰ ছুটীৰ এপ্লিকেশ্যন মুখস্থ কৰিব দিছোঁ, কৰিছানে? চিন্তু, তয়ে কচোন, ছুটীৰ এপ্লিকেশ্যন, স্কুলত ছুটী ল'লে এপ্লিকেশ্যন কেনেকৈ লিখিবা? অ'কে ছাৰ। টু দ্য প্ৰিন্সিপাল, ৰেছপেক্টফুলি আই বেগ টু চে ডেট মই কালি স্কুল নাহোঁ। যোনে যি কৰিব পাৰা কৰ, আৰু যদি বেছি কৰা মই পৰহিও নাহোঁ। আৰু প্ৰিন্সিপাল ছাৰ, আপুনি যদি বেছি কৰে, মোক যদি ছুটী নিদিয়ে, মোৰ নাম স্কুলৰ পৰা কাটি দিম আৰু 6 মাহৰ ফিজো নিদিওঁ। আপোনাৰ বিশ্বাসী চিন্তু। এইখানটো ছুটীৰ এপ্লিকেশ্যন হ'ল হা গাধ। মিণ্টু, তয়ে কচোন ছুটীৰ এপ্লিকেশ্যন। আৰে ছাৰ মই ছুটীৰ এপ্লিকেশ্যন কিয় ক'ম? কিয়, তই স্কুলত নপঢ়া নেকি? আৰে ছাৰ মই স্কুলত ছুটীয়ে নামাৰোঁ। মই ছুটী মাৰিলে দেউতাই মোক ঘৰত মাৰে সেইকাৰণে। হ'ব পণ্ডিতহঁত, মই গম পাই গৈছোঁ তহঁত কিমান মহাপণ্ডিত। আজিৰ কাৰণে তহঁতৰ ছুটী, কালি সোনকালে আহিবি।